লাইভ গৈ আছো কোনোবাই চাই আছে নে হেল্ল হাই আজি আমাৰ কৰি আছো খুব ভাল লাগিছে খুব দুখো লাগিছে অলপ আগতে কান্দিলো এতিয়া এনজয় কৰি আছো আৰু নাচি কমপ্লিট হ'ল পুৰা আমি আৰাধনা কমপ্লিট আমাৰ 100 এপিসোড আছিলে কিন্তু আমাক আকৌ চেনেলে বঢ়াই দিলে আমি সেইকাৰণে আৰু 120টা এপিসোড আমাৰ কমপ্লিট হ'ল আৰু কেম্পেয়াৰ আজি আমাৰ খুব দুখ লাগিছে বেয়াও লাগিছে না কালি কৰিছে খুব ভালকৈ ডিৰেকশ্যন কৰিছে আমাৰ খুব ভাল লাগিছে ৰাকেশ দাক থেংক ইউ কৈছোঁ হিমাংশু দাক থেংক ইউ কৈছোঁ আৰু অল আৰ্টিষ্ট আৰু আমাৰ স্ক্ৰিপ্ট লিখিছে শিল্পিকা তাই খুব সুন্দৰ স্ক্ৰিপ্ট আমাৰ মোক যে গোটেই বেয়া ৰূপটো বনাই দিছিলে ভাল বনাই দিছে এতিয়া বহুত ভাল একদম কান্দি থাকে মাজে মাজে অৰ্চনা বাই কমেন্ট দিছে বেলেগ ধুনীয়া লাগিছে অৰ্চনা বাই এইখিনি অকমান চুলিখিনি কণিকা কিন্তু পেটলি হৈ গৈছে দে পেটলি এইটো শুটিঙত বেছি পেটলি হৈছে অৰ্চনা বা বিশ্বাস কৰিবি এই বিৰাট পেটলি হৈছে জানানে অৰ্চনা বা খিনাই আছো অৰ্চনা বা খিনাই আছো অৰ্চনা বা বহুত সৰু ছোৱালী নিচিনা হৈ গ'ল অৰ্চনা বাটো বিৰাট কিউট মোৰ বহুত ভাল ফ্ৰেণ্ড আছিলে কুলদীপ কাশ্যপে দিছে ডিম্পিৰ মাহীয়েকৰ বিয়া তো তাই সোনকালে গুচি গ'ল তাইক আমি একদম কান্দি কাটি বিদায় দিলো আৰু কইনা বিদায় দিয়া দি বিপ্লৱ তই মোৰ ফেচবুক লাইফতো কণী বুলি মাতিছ কুছ মতলব ৰেছপেক্ট দো চাই আছে সাৱধান মহন্ত গোস্বামী লাইভ গৈ আছো ধেমালি নহয় প্ৰথমতে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ চিৰিয়েলখন আপোনালোকে চাই থকাৰ বাবে আৰু আপোনালোকে মৰম দি যোৱাৰ বাবে আজি খুব দুখ লাগিছে চিৰিয়েলখনৰ আমি শ্বুটিঙত আপোনালোকেও হয়তো অনুভৱ কৰিছে যে আমি কিমান এনজয় কৰি শ্বুটিংটো আগবঢ়াই নিছিলোঁ আমি সদায় টিকটক কৰি থাকোঁ আমি দুইজনীয়ে আজি মানে বহুত বেয়া লাগিছে যে আমি ইমান দিন মানে দৰ্শকসকলে হয়তো নাজানে আপোনালোকে চিৰিয়েলখন চাই আছে কিন্তু চিৰিয়েলখনৰ শ্বুটিঙৰ আঁৰত আমিতো ৰাতিপুৱা 7 বজাত আহোঁ ৰাতি কেতিয়াবা 11টা বজাত সেইদিনাখন আমাৰ 1টা বজাত পেকআপ হৈছিলে আমি মানে নিজৰ ঘৰত আমি অকল শুবলৈহে যাওঁ ৰাতিপুৱা অহাৰ পৰা আমি খোৱা বোৱাৰ পৰা ৰাতিলৈকে মানে ইয়াতেই কৰা নিচিনা হয় গতিকে আমাৰ এইখনে ঘৰ এয়া একদম আমাৰ নিজৰ নিচিনা আমাৰ হৈ যায় মানে আপোনালোকৰো হ'ব মানে যেতিয়া আমি মানে গোটেই এটা বছৰ একেলগে থকাৰ নিচিনা হয় ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে নিশ্চয়কৈ আমাৰ সম্পৰ্কবোৰ তেনেকুৱা হৈ যায় তেজৰ সম্পৰ্কতকৈ বেছি আপোন হৈ যায় এইটো মোৰ খুব মৰমৰ বা মোৰ কণিকাই আজি বহুত দুখ লাগিছে কণিকাই মোক ছুটিটো নাইয়ে বাৰু কিন্তু কণিকাক মই যেতিয়াই কওঁ যে কণিকা মোৰ আজি প্ৰব্লেম আছে তুমি মোক মেনেজ কৰি দিবা তাই খুব সুন্দৰকৈ মেনেজ কৰে আজি বহুত বেয়া লাগিছে মানে যে আমাৰ শ্বুটিং শেষ হ'ল মানে বহুত দুখ লাগিছে একো নাই আমি আৰু কাম কৰিম দুইজনী একেলগে আমি নিজৰ ভাল কাম কৰিম বুলি আমি আশা ৰাখিছো আগলৈকে আৰু নাৰী শক্তি জিন্দাবাদ নে কি বলিবা নাৰী শক্তি জিন্দাবাদ এতিয়া আমি নিজেই নিজৰ কিবা কাম কৰিম বুলি আমি নিশ্চয়কৈ আমি আকৌ আগলৈ কাম কৰি যাম আৰু আজি আমাৰ মাজত আছে পল্লৱী বাৰ আচল হাজবেণ্ড মানে ভিডিঅ' আমাৰ লগত আপোনালোকে চিৰিয়েলত ইমান দিন ৰূপদা আছিলে মোৰ চিৰিয়েলৰ হাজবেণ্ড এতিয়া মোৰ অৰিজিনেল হাজবেণ্ড আমাৰ খুব মৰম লগা ভিডিঅ' ডক্টৰ ভিডিঅ' আমাৰ সাইকলজিষ্ট আৰাধনা বিষয় কৈ দিয়া বিৰাট ভাল কপল হয় দুইটা আৰাধনা চিৰিয়েলখন চাব বাস্তৱিক জীৱনৰ লগত বহুতো মানে ঘটনা আমাৰ লগত মিল খাই আছে আৰু শিল্পীকে যি ধুনীয়াকে স্ক্ৰিপ্টখন লিখিছে ইট ওয়াজ ফ্যান্টাস্টিক কাৰণ এইটো কি হয় গোটেই কাহিনীটো আমাৰ ৰিয়েল লাইফৰ লগত মিলি থাকে কণিকা ধুনীয়াকে এচিষ্ট কৰিছে থ্যাঙ্কস টু ৰাকেশ দা and love to my wife she
she is a protagonist. She is a protagonist. Thank you. আমি আশা কৰিছো যে আপোনালোকৰ এই সম্পৰ্ক বেছি 7 জনমলৈকে এনেকে থাকক, এনেকে হাঁহি ফূৰ্তি কৰি থাকক। আৰু আমি আপোনালোকক জনাব বিচাৰো যে পল্লৱী বাৰ আচল টিকলাটো মানে টিকলাও আমাৰ তাতে এক্টিং কৰিছে, হেৰি আৰাধনাৰ বাচ্চাটো হৈছে, আপোনালোকে দেখিব চিৰিয়েলত আৰাধনাৰ বাচ্চা হৈছে। গতিকে তাকো আমি এক্টিং লাইনত সোমোৱাই দিলো, সিও এক্টৰ হলে। আৰু আমাৰ লগত এগৰাকী নতুন অভিনেত্ৰী আছে, তাইও কেৰেক্টাৰ এটা কৰিছে আমাৰ লগত। আৰু আমাৰ সৈতে আছে দীপাংকৰ দীপাংকৰক মই নতুনকৈ চিনাকি কৰি দিব নালাগে। দীপাংকৰে আমাৰ খুব ধুনীয়া প্ৰমো কৰি থাকে, আমাৰ পাব্লিচিটি দীপাংকৰে আমাৰ খুব ধুনীয়া পাব্লিচিটি কৰি থাকে। বস্তু দেখুৱাব বিচাৰিছো, কেম্প ফায়াৰ নহয় হয় কেনেকুৱা কথা হ'ব ন। গতিকে আমি পুৰা ঠাণ্ডা জুইৰ লগাই লৈ আছো। এতিয়া আমি যাম আপোনালোকৰ সকলো ৰিয়েলত ৰেবা আণ্টি আৰাধনাৰ ফাৰমান কৈ দিয়ক কেনেকুৱা লাগিছে আজি। নিজৰ ঘৰখনৰ পৰা আঁতৰি যোৱা নিচিনা লাগিছে। আমি এটা পৰিয়ালৰ দৰে কাম কৰিছিলোঁ, গোটেইখিনিয়ে মানে খুব নিজৰ নিচিনাকৈ কাম কৰিছিলোঁ। সেইকাৰণে আজি বৰ দুখ লাগিছে। আৰু আমাৰ আপোনালোকে চাই থাকিব, বাকী শ্বুটিংহে আমাৰ শেষ হৈছে, চিৰিয়েলখন শেষ হোৱা নাই, চিৰিয়েলখন চাই থাকিব। কি হ'ব আপুনি টৰ্চাৰ কৰিয়ে থাকিব নে আৰাধনাহঁতক? সম্পত্তি পাব নাই আপুনি? সম্পত্তি নাপালোঁ, বৰ দুখৰে ক'ব লগা হৈছে। নাই এতিয়া কৈ নিদিব চিৰিয়েলখন শেষ হোৱা নাই। আজি আমাৰ মাজত আৰু এগৰাকী আলহী আজি আহিছে, ভৈৰৱী পেহীৰ বান্ধৱী, চিৰিয়েলৰ বান্ধৱী নহয়, অফ স্ক্ৰীণ বান্ধৱী। আৰু আজি আমাৰ মাজত আছে কালিন্দ্ৰী। দুখ লাগিছে, মই IPS অফিচাৰ হৈয়ে মানে আহিব নাপালো, এণ্ড হৈ গ'ল। সৰু গ'ল তই লাইটটো লৈ আছ, লাইটটো গুচাই দে। এয়া আমাৰ লাইটৰ সৰু, দেখাতহে মানুহটো বহুত দীঘল ডাঙৰ, এয়া দেখা দিছো, নামতহে সৰু। নমস্কাৰ দে, কিবা এটা কহ। হাই মুখত কিবা ভৰাই লাগিছে। কেনেকুৱা লাগিছে আৰাধনা কৰি? হ'ব নেকি বোলে। এয়া আমাৰ লগত আছে তপন। ভিতৰত নিব পাৰিনে? খিৰিকী পঠাই দিয়া। নাজানো। আৰু নাই কেনচেল কৰা নাই। আৰাধনা চামনে? আমাৰ আৰাধনাৰ চিৰিয়েলখনত সকলোতকৈ যদি টু বি ভেৰি অনেষ্ট, সকলোতকৈ কষ্ট কৰিছে ন আমাৰ এজনী কণিকা বা। ভুলি গলো, সিহঁতৰ তাৰিখ শুনি বেছি সঁচাকে মানে বুলি ক'ব বুলি ক'লে মই একমাত্ৰ পাইছোঁ আমাৰ কণিকা বাক। খুব মানে ভাল, গোটেইখিনি ইমান ধুনীয়াকৈ মেইনটেইন কৰে ন। মানে বেলেগো যদি চাই চবেই জানে, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী চবেই জানে কণিকা বাক কৰে। আৰু মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ দুটা হ'ল, বালত আৰু এটা মই কৰিছিলোঁ, এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ লটাছ ফিল্ম বুলি, আৰু এইখন চিৰিয়েল কৰিলোঁ। সঁচাকৈ মানে এক্সপিৰিয়েঞ্চ খুব বেছি ভাল, আৰু ইমান ডাঙৰ মানুহক কাম কৰিছোঁ ন, মানে আমেজিং ফিলিংছ। আৰু দুখ লাগিছে, যিকোনো দুখ বেছি দুখ লাগিছে, কাৰণ আমি আৰু মানে আজিৰ দিনটোলৈকে আমি সদায় এপ্ৰিলতে আমাৰ শ্বুটিং ষ্টাৰ্ট হৈছিলে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি এনি টাইম একলগত থাকোঁ, বাৰে কৈছোঁ, এনি টাইম একেলগে থাকোঁ। আৰু আজিৰ পৰা হয়তো নতুন কামত আকৌ লগ পাম, কিন্তু কেইদিনমান আমাৰ মাজত দীপক দা আছে লাইটৰ। পলাইছে দীপক দা পলাইছে। ভিতৰৰ চিটুৱেশ্যনটো মই এতিয়া আপোনালোকক ভিতৰৰ পৰিৱেশ মই আৰাধনাৰ আৰু এজন ব্যক্তিক চিনাকি কৰি নিদিলে মোৰ ভুল হ'ব, মোৰ পাপ হ'ব। এয়া হৈছে মৃণাল দা। আমাৰ প্ৰডাকশ্যন মৃণাল দাই চাইছিলে। মৃণাল দাই অকল প্ৰডাকশ্যনে নহয়, চব চাইছিলে বুলি ক'ব লাগিব। আমাৰ দেউতা মা চব, আৰু এটা কথা কওঁ, প্ৰডাকশ্যন মেনেজাৰ যদিও তেওঁ চাইকেল স্কুটাৰ বাইক একো চলাব নাজানে। গতিকে 11 নম্বৰ খনেৰে বহুত দূৰলৈকে খোজকাঢ়ি যায় মানে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ চব যোগাৰ। মই এতিয়া আপোনালোকক ভিতৰৰ পৰিৱেশ দেখুৱাম। মোৰ সৈতে আৰু আছে নিপম। লাইট দিয়া। ফেচবুক লাইভ গৈ আছো, ক'ত গ'ল?
ফেচবুক লাইভ গৈ আছো এয়া হৈছে নিপম পিকুৰ কেৰেক্টাৰটো তেওঁলোকে অভিনয় কৰিছে চলি আছে আৰু এয়া মুন চিনাকি কৰি দিছো মুন আমাৰ ছেটিংছৰ আৰু এয়া ভাস্কৰৰ বিয়া আহি আছে হাই নগাঁৱত বিয়া পাইছে সকলোৱে আহিব বা সকলোৱে আহিব লাগিলে দিগদাৰ আছে আশীৰ্বাদ সকলোৱে দূৰৰ পৰা আশীৰ্বাদ দি দিব আৰু বৈবাহিক জীৱন যেন ভাল হয় আৰু কোন আছিলে মাত্ৰ সুৰজত দীপক দাৰ লগত চিনাকি কৰি দিওঁ আমাৰ লগত আৰু আছে আৰাধনাৰ মাতৃ কংকিবাক ভালকে দেখাই দিওঁ এবাৰ কংকিবাৰ গেটআপটো দেখাই দিওঁ আপোনালোকে কংকিবাক হয়তো একদম মেখেলা চাদৰ দেখিছে বিধৱা সাজত দেখিছে এয়া চাওক কংকিবাৰ গেটআপ আমাৰ একদম ইয়াং মাদাৰ একদম খুব ভাল লাগিছে আমাৰ মই তাকে কৈছো কংকিবাক নেক্সট হিৰইনে কাষ্টিং কৰো নেকি খিনাম বুলিও কৈছে আজি আমি আমাৰ আৰাধনা লাষ্ট পৰ্যায় পালোঁ আজি আমি কেম্প ফায়াৰ কৰি আছোঁ আপোনালোকে ইমান মৰম দিলে আৰাধনাক খুব ভাল লাগিছে আৰু কেইটামান এপিছড আমাৰ আছে তেনেকেই চাই থাকিব যিখিনি মৰম দিলে তাৰ কাৰণে আমি ইমানখিনি ছাকচেছ হ'ব পাৰিলোঁ খুব মৰম দিলে ধন্যবাদ আপোনালোকক সকলো অলপ কেম্প ফায়াৰ কৰি আছোঁ সেইখিনিয়ে ক'লোঁ থেংক ইউ লাইভ গৈ আছো আহা এয়া হৈছে দীপাংকৰ কলিতা অনিৰুদ্ধ ঠগৰো ভিডিঅ' কৈ দিম এবাৰ এইটো হৈছে মোৰ ঠগৰো ভিডিঅ' আৰাধনাক যোনটো মনৰ ভাল পাইছিলোঁ সেইটো থাকিব বা ইমান প্ৰেম জনমে প্ৰেম মিছা কথা কলৰাই যায় বেংকৰ পইচা কিন্তু নাই আছে ৰাইজে যিমান সদায় মৰম দিছে সকলোতকৈ ডাঙৰ আমাৰ লগত বহুত কেইজন মানুহ আছে যোনে আমাৰ এই চিৰিয়েলখন সফল হ'বলৈ আমাৰ চিৰিয়েলখন কেতিয়াও সফল নহ'ল হয় আৰু আমাৰ মাজত আছে দেখাই দিছো আমাৰ ডাবিং বুলি ৰুমিবা দুআষাৰ কৈ দিয়ক কেনেকুৱা আৰাধনাৰ এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিলে মানে চবকে এক্সট্ৰাকে আকৌ বেছিকে মই লগ পাই থাকোঁ বহুত ভাল লাগিছে তোমাৰ ঘৰত সদায়